কাৰণ আপোনালোকে দেখিবলৈ পাইছে ঘৰখন দেখিলে গম পায় এই ঘৰখনৰ অৱস্থাই মানে এটা মেছেজ এটা দিয়ে যে কেনেকুৱা এটা পৰিয়ালৰ পৰা গৈ আজি তেওঁ এইখিনিলৈকে পজিশ্যন পাইছে। দেউতাক আছিলে ক্ষুদ্ৰ খেতিয়ক আৰু কোনো ৰকমে মানে পোহপাল দিছিলে। তেওঁলোকে এখন সৰু চানাচুৰ ভাজা বেচোৱা এখন দোকান আছিলে। আবেলি দিনৰ ৰাতিপুৱা ভাগত খেতি কৰিছিলে, হাল মাৰিছিলে, আবেলি এখন ডেইলি বজাৰত দোকান দিছিলে। এনেকুৱাকৈ তেওঁ ল'ৰা ছোৱালীখিনিক পঢ়াইছে আৰু পঢ়ি শেষত গৈ আজি যথেষ্টখিনি এটা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। বিশেষকৈ এটা সময়ত আমাৰ অঞ্চলটোত আন্দোলন, বিভিন্ন সন্ত্ৰাস এইবিলাকে আমাৰ অঞ্চলটোত আমাৰ শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট এটা প্ৰভাৱ পেলাইছিলে। তো আমাৰ ইয়াৰে টেলেণ্ট আছে, নোহোৱা বুলি নকওঁ, কিন্তু বিভিন্ন পৰিৱেশে আমাক অঞ্চলটোত মানে এতিয়ালৈকে মানে বিভিন্ন সমস্যাৰ কাৰণে আমাৰ শিক্ষাৰ পৰিৱেশটো ইমান ঠন ধৰি উঠিব পৰা নাই। তথাপিও তাৰ মাজতো যে এনেকুৱা এটা সুন্দৰ ৰিজাল্ট, আমি আশা কৰিম আমাৰ ভৱিষ্যত প্ৰজন্ম ইন্দ্ৰজিতে বাটকটীয়া হওক, পথপ্ৰদৰ্শক হওক, তেখেতে আমাৰ এই অঞ্চলটোলৈ যিটো সুনাম কৰি আনিলে পৰৱৰ্তী প্ৰজন্মই সেই বাটেৰে বহুত হেপী। আৰু মই মোৰ মা দেউতা, পৰিয়াল, দাদা, সিহঁতক, বাকী গাঁৱৰ মানুহ আৰু আজি যিটো কৰিছে সিহঁতে, সেইটো মইতো ভবাই নাছিলোঁ। বহুত সুখী, ভাল লাগিছে আৰু মানে এইবিলাক চাই, আৰু ৰিজাল্টটো পাইও মই বহুত ভাল পাইছোঁ, ভাল লাগিছে। মই ভাবোঁ যদি আমাৰ মনৰ ইচ্ছা যিটো হয় বা যিটো আশা থাকে, জীৱনৰ লক্ষ্য থাকে, সেইটো যদি আমি পূৰণ কৰিব খোজোঁ বা প্ৰাপ্ত কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি নিজৰ ভিতৰত এটা কনচিষ্টেণ্ট বা সদায় মানে সেইটোৰ কাৰণে কামটো কৰি থাকিব লাগে। যাতে বাধা আহিব পাৰে ৰাস্তাত, বাট আমি যদি ইচ্ছাটো পূৰণ কৰিব খোজোঁ তেতিয়াহ'লে আমি সেই কামটো কৰি থাকিব লাগে। সময়ৰ কেতিয়াবা বেছি লাগিব পাৰে, কম লাগিব পাৰে, বাট আমি যদি চেষ্টা কৰি থাকোঁ তেতিয়াহ'লে আমি সেইটো কৰিবলৈ সক্ষম হওঁ। আৰু তাৰ লগতে কিছুমান ছাপৰ্ট লাগে, ফেমিলি ছাপৰ্ট, সেইবিলাক লাগে, সেইবিলাকো ইম্পৰ্টেণ্ট হয়। পূৰ্বতে APSC পৰীক্ষাত বৃহৎ ধৰণৰ লেনদেন হোৱা বুলি অভিযোগ আছিল, কিন্তু বৰ্তমান স্বচ্ছৰ নিকাভাৱে APSC পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে বা পাছ উত্তীৰ্ণ হ'ব পাৰিছে। গতিকে চৰকাৰ কি ক'ব এইটো ক্ষেত্ৰত, স্বচ্ছ নিকাভাৱে হৈছে পৰীক্ষাটো? যিটো আগতো মই দিয়া নাছিলোঁ, মই নাজানো ইমান, বাট যিটো এতিয়াৰ প্ৰচেছ হৈছে সেইটো মই যিমান জানো বা যিমান ভাবি দেখিছোঁ আৰু শুনিছোঁ, মোৰ লাগে 100% ট্ৰান্সপাৰেঞ্চি হৈছে। বহুত ময়ো জনা বা আমি চব মানে গাঁৱৰ বা বেলেগ বেলেগ ধৰণৰ মানুহে চবেই পাইছে। মই ভাবোঁ ইয়াত কোনো কিবা নাই, চব ট্ৰান্সপাৰেঞ্চি ঠিকে আছে, মানে এইবিলাক সুযোগ নাই বুলি ভাবোঁ। আমি যিটো ফেমিলিৰ পৰা বিলংছ কৰোঁ, মানুহে ভাবে যে এনেকুৱা ফেমিলিৰ পৰা উচ্চ বৰ্গৰ চাকৰিৰ কাৰণে বা উচ্চ বৰ্গৰ শিক্ষাৰ কাৰণে মানে ভাবাটোৱে ভুল বুলি মানুহে এনেকুৱা এটা চিন্তা ৰাখে। কিন্তু আমি চাৰি ভাই, এক ভাই আমাৰ ডাঙৰ ভাই ঢুকাইছে। তো আমি দুই ভাই প্ৰথমতে জেএনবিত গৈছোঁ, জৱাহৰ নৱোদয় বিদ্যালয়, তাতে আমাৰ জীৱনৰ আমি পাতনিটো মেলিছোঁ ক'ব গ'লে। তাৰপিছত ভাইটিয়ে NIT, মেডিকেল, IIT গোটেইবিলাকত ছিলেকশ্যন পাই বানাৰস হিন্দু ইউনিভাৰ্চিটিত IITত যেতিয়া পঢ়িবলৈ গ'ল, তেতিয়া তেওঁ মনে মনে যে UPSC বা APSCৰ কাৰণে মনে মনে পৰিকল্পনা কৰিছে, সেইটো আমাক আলোচনা কৰা নাছিল প্ৰথমতে। তাৰপিছত যেতিয়া মই গম পালোঁ যে সি যেতিয়া 3rd year গ'ল ডিগ্ৰীৰ, তেতিয়া সি এটা মোক আলোচনা কৰি ক'লে যে মই এনেকুৱা কৰিব বিচাৰোঁ। তেতিয়া মই ক'লোঁ ঠিক আছে, তুমি আগুৱাই যোৱা। তো সেই যে অলপ আগতে সি কৈ গৈছে যে কনচিষ্টেঞ্চি, যিটো মনৰ যিটো ইচ্ছা, সেইটোক যদি আমি মানে ইচ্ছাটোক যদি পাব লাগে, যে আমি সাফল্য হোৱাৰ যদি চিন্তাটো লওঁ আমি মনত, তাক যদি আমি হাৰি নাযাই পেলাই আমি যদি মনত সেইটো কনচিষ্টেণ্টটো ৰাখি পেলাই, যিমান বাধা আহক, যিমান নাটনি, যিকোনো বস্তু আহক, যিকোনো অসুবিধাৰ সন্মুখীন হৈ যদি আমি তাৰ কাৰণে যুদ্ধটো কৰি যাওঁ, তেতিয়াহ'লে আমি